বন্ধুসকল আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ যোনসকল কেণ্ডিডেটে DME পোষ্টৰ কাৰণে যদি অপেক্ষা কৰি আছিলে গতিকে তেওঁলোকৰ কাৰণে বহুতে বেছি ভাল খবৰ। ইয়াতে বন্ধুসকল বহু কেণ্ডিডেটে হয়তো টেকনিকেল পোষ্টত এপ্লাই কৰিব নোৱাৰে, কিন্তু বন্ধুসকল নন টেকনিকেলৰ কাৰণে মেট্ৰিক পাছ কৰিলে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। বন্ধুসকল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ডিটেইলছ ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ, গতিকে এই ভিডিঅ'টো একদম শেষলৈকে চাব, তো তেতিয়া আপোনালোকে সকলোখিনি গম পাব। যদি আপোনালোকে আমাৰ চেনেললৈ নতুনকৈ আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড বা এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড খবৰসমূহ আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। আৰু বন্ধুসকল লগতে আপোনালোকে মানে এই 2024 চনৰ আপোনালোকে মোক যিমানখিনি ছাপোৰ্ট মৰম আপোনালোকে যিমানখিনি কৰিলে তাৰ বাবে বহুত বেছি ধন্যবাদ, আৰু আশা কৰিছোঁ আপোনালোকে 2025 চনত মোক যাতে এনেকুৱা ধৰণে ছাপোৰ্ট কৰে, এনেদৰে সদায় ছাপোৰ্ট কৰি থাকিব। মই আপোনালোকৰ আগত এনেকুৱা ধৰণৰ মানে আপডেটসমূহ সদায় দিবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোক কওঁ যে এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে কি লাগিব, কিমান পোষ্ট আছে, কেতিয়াৰ পৰা এপ্লাই হ'ব, আৰু লগতে ইয়াতে এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ কিমান লাগিব, বয়সটো কিমানৰ পৰা কিমানলৈকে দিছে, এভৰিথিং মানে সকলোখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। এতিয়া কথাটো হ'ল যে DMEৰ ফালৰ পৰা 700 প্লাছ প্ৰায় 600-700 প্লাছ অধিক ভেকেঞ্চি ওলাইছে। মানে বন্ধুসকল ক'ত কিমান পোষ্ট আছে এতিয়ালৈকে আপডেট অহা নাই। যেতিয়া বন্ধুসকল ইয়াৰে এপ্লাই অনলাইন চলিব বা যেতিয়া নটিফিকেশ্যন সম্পূৰ্ণকৈ আহিব তেতিয়া আপোনালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম। এইখন শ্বৰ্ট নটিচ আহিছে, আপোনালোকে তেতিয়া সকলোখিনি ডিটেইলছ ইয়াতে পাই যাব। বন্ধুসকল ইয়াতে প্ৰায় 600-700 মান ভেকেঞ্চি ওলাইছে বা 600-700 অধিক ভেকেঞ্চি ওলাইছে। আপোনালোকে ইয়াতে মেট্ৰিক পাছ কৰিলে এপ্লাই অনলাইন কৰিব পাৰিব। কিছুমানৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, কিছুমানত ইয়াতে ডিগ্ৰী পাছ হ'ব লাগিব, কিছুমানৰ হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, আৰু লগতে মেট্ৰিক পাছ হ'লেও হৈ যাব। যদিহে আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই কৰিব পাৰিব 5 জানুৱাৰী হয় বন্ধুসকল, 2025 চনৰ 5 জানুৱাৰীৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। 16 জানুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব লাগিব। মানে আপোনালোকে বেছি সময় নাপায়, বেছি দিন নাপায়, আপোনালোকে এই 10 দিনৰ ভিতৰতে আপোনাৰ এপ্লাই অনলাইন কৰিব লাগিব। হয় বন্ধুসকল, পুনৰ কৈছোঁ আপোনালোকে 5 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈকে এপ্লাই অনলাইন কৰিব পাৰিব। আপোনালোকে ইয়াৰে ভিডিঅ' পাব, সম্পূৰ্ণ ভিডিঅ' ইয়াৰে পাব। যেতিয়া মানে আপডেট আহিব, সম্পূৰ্ণকৈ নটিচ আহিব, আপোনালোকে নিশ্চয় ইয়াৰে আপডেটসমূহ পাই যাব। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে ইয়াতে বয়সৰ সময় কিমান বিচৰা হৈছে, মিনিমাম বয়সটো বিচৰা হৈছে 18 বছৰ। 18 বছৰৰ পৰা আপোনালোকে মেক্সিমাম 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ST SC সকলৰ কাৰণে 5 বছৰ এজ ইলেকশ্যন থাকিব, আৰু লগতে যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন থাকিব। যোনসকল PWD কেণ্ডিডেট হয় তেওঁলোকে 50 বছৰলৈকে এপ্লাই অনলাইন কৰিব পাৰিব। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে বা অনলাইন এপ্লিকেশ্যন ফিজ দিব নালাগে। অফিচিয়েল ৱেবছাইটত গৈ অনলাইন যোগে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। নিজৰ মোবাইলতে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি ইয়াৰে ওপৰত মানে সম্পূৰ্ণকৈ জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক নেক্সট এটা ভিডিঅ' ভালদৰে বনাবলৈ চেষ্টা কৰিম।